নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰেংগনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত মোহনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ শিক্ষাগত অৰ্হতা কিমান সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল মোহনৰ প্ৰকৃত নাম হৈছে deepjyoti keot তেওঁৰ জন্ম হৈছিল 1988 চনৰ 28 ডিচেম্বৰত তেওঁৰ ঘৰ নগাঁৱত deepjyoti keoতৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু এটা ভায়েক আছে মাকৰ নাম অনিমা keot বন্ধু বান্ধৱীসকল deepjyoti keoতৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা নগাঁৱতে লাভ কৰে আৰু কলেজীয়া শিক্ষাও নগাঁৱতে লাভ কৰে মোহন উৰফে deepjyoti keoতে অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও কেইবাটাও মিউজিক ভিডিঅ'তো অভিনয় কৰিছে আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি মোহনৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব